তো হেল্ল' ফ্ৰেণ্ডছ, সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল ব্লগছলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই বৰ্তমান যাবলৈ লৈ আছোঁ যোৰহাটলৈ। যোৰহাটলৈ কিয় যাবলৈ ওলাইছোঁ সকলো ক'ম, দেখিব আপোনালোকে। তো ব'লক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, মই বৰ্তমান এয়া মাজুলীৰ পৰা যোৰহাট যাবলৈ আহি আছোঁ। আৰু আহি এয়া ব্ৰহ্মপুত্ৰ নদীৰ পাৰত পাই গ'লহি, মানে কমলাবাৰী ফেৰীঘাট। তো আমি অহা অলপ লেট হ'ল, সেইকাৰণে আমি 9:15 ফেৰীখন নাপালোঁ। আৰু এতিয়া অলপ ইয়াতে ৰখিব লাগিব, ৰখি পেলাই আমি 10:15 ফেৰীখনত যাম। সেয়া চাওক, মাজুলী কমলাবাৰী ফেৰীঘাটৰ দৃশ্য। তো ফ্ৰেণ্ডছ, মাজুলী কমলাবাৰী ঘাটৰ এই পাৰৰ ভিউ পইণ্টটো কেনেকুৱা লাগিছে আপোনালোকক জনাব। আৰু সৌখন ফেৰী মাজুলী নিমাতী ঘাটৰ পৰা জাষ্ট চাপিছেহি, আৰু তাৰপিছতে আমি এখন ফেৰীতে যোৰহাটলৈ যাম। আৰু গাইজ, এয়া চাওক ব্ৰহ্মপুত্ৰ নদী, আৰু এতিয়া আমি ফেৰীত আহি গ'লোঁ। আৰু বাইকখন তাতে ৰখাই আমি ফেৰীত উঠিলোঁ। তো ফ্ৰেণ্ডছ, এয়া চাওক আমি ফেৰীত আহি আছোঁ। তো গাইজ, আমি যোৰহাটলৈ কিয় আহি আছোঁ, এটা ছাৰপ্ৰাইজ আছে। আৰু এইফালে সৌৱা হৈছে নিমাতী ঘাট, আৰু আমি নিমাতী ঘাটৰ ওচৰ পাইছোঁহিয়ে বৰ্তমান। তো ফাইনেলি গাইজ, ছাৰপ্ৰাইজটো আছিল এইটোৱে যে মই আজি এখন বাইক কিনিবলৈ আহিছোঁ হিৰ' ডিলাৰৰ পৰা। তো আমি এনেদৰে হিৰ' ডিলাৰৰ শ্ব'ৰুমটোৰ ভিতৰলৈ সোমাই আহিলোঁ। আৰু এইখন চাওক, ব'ম এখন বাইক, যিখন মই নলওঁ বাৰু, মোৰখন ইফালে আছে। আৰু এইখনেই হৈছে মোৰ বাইকখন। তো ফ্ৰেণ্ডছ, আজি এই বাইকখন মই ল'ব আহিছোঁ, হিৰ' এক্সট্ৰিম 125R। তো বাইকখনৰ লুকটো মোৰ খুবেই ভাল লাগিলে, সেইকাৰণে মই এইখন বাইকে ল'ম বুলি ভাবিলোঁ। তো কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ জনাব, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যোৰহাট মিলিয়ানাম ডিলাৰৰ এইফালে শ্ব'ৰুমত এইবোৰ পূৰা বম বাইক পৰি আছে একদম, চবফালে বাইক। আৰু বাইকখন যিহেতু নিয়াৰ আগত আমি ভালদৰে চেক কৰি লৈছোঁ, ক'ৰবাত কিবা প্ৰব্লেম আছে নেকি, কিবা মানে স্কেটছ আছে নেকি, সেইবোৰ আমি চাই লৈছোঁ ভালদৰে এবাৰ। আৰু তাৰপিছত এয়া পইচাখিনি গণিলোঁ, গণি পেলাই তাত দি দিলোঁ। আৰু ফাইনেলি গাইজ, বাইকখন লৈ ল'লোঁ। তো যোৰহাটৰ পৰা বাইকখন আনি নিমাতী ঘাটৰ ফেৰীত ওপৰত উঠাই আমি আহিলোঁ মাজুলীলৈ। আৰু এয়া চাওক, নিমাতী ঘাটৰ পৰা ফেৰী বৰ্তমান এৰিছে মাজুলীলৈ। আৰু এতিয়া প্ৰায় 4টা বাজি গ'ল। তো ফাইনেলি গাইজ, বাইক আনি আমি পাই গ'লোহি ঘৰ। তো মায়ে এয়া বাইকখনত অলপ নিয়ম কৰি দিলে। তো ফ্ৰেণ্ডছ, মোৰ এই বাইকখন দেখি কেনেকুৱা লাগিলে আপোনালোকৰ জনাব। আৰু বাইকখন ল'লোঁ যেতিয়া আপোনালোকলৈ সঘনাই ভ্লগ দিবলৈ চেষ্টা কৰিম। তো ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।